আপুনিও ফোনপে গুগল পে পেটিএম এনেকুৱা ধৰণৰ UPI ব্যৱহাৰ কৰে নেকি বা UPI যোগেদি পেমেন্ট কৰে নেকি যদি পেমেন্ট কৰে তেন্তে সাৱধান হ'ব 1 আগষ্ট 2025 পৰা কেইটামান চেঞ্জ আহিবলৈ গৈ আছে UPI ক্ষেত্ৰত কি চেঞ্জ আহিছে মই আজি ভিডিঅ'টোত জনাম ভিডিঅ'টো শেষলৈকে চাই থাকিব লগতে যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব নমস্কাৰ মই ময়ুশ্ৰী আপোনালোক সকলোকে ময়ুৰি ইনফোটেকৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো বৰ্তমান প্ৰায় সকলো লোকে UPI যোগেদি পেমেন্ট কৰে UPI ব্যৱহাৰ কৰে গতিকে UPI ক্ষেত্ৰত কেইটামান চেঞ্জ আনিছে হেগিটা হৈছে প্ৰথম চেঞ্জটো হৈছে UPI যোগেদি আপুনি আপোনাৰ একাউণ্ট বেলেন্স 24 ঘণ্টাত 50 বাৰ চেক কৰিব পাৰিব আগতে আনলিমিটেড আছিল আপুনি 24 ঘণ্টাত যিমান বাৰ মন যায় সিমান বাৰ আপোনাৰ একাউণ্ট বেলেন্স চেক কৰিব পাৰিছিল কিন্তু এতিয়াৰ পৰা নোৱাৰে এতিয়াৰ পৰা 24 ঘণ্টাত 50 বাৰ একাউণ্ট বেলেন্স চেক কৰিব পাৰিব কাৰণ আজিকালি সাৰ্ভাৰ বহুত ডাউন হৈ থাকে হেতু কাৰণে সব মানুহে যদি UPI যিকোনো সময়তে ব্যৱহাৰ কৰি থাকে গতিকে সাৰ্ভাৰটো ডাউন হৈ যায় কেতিয়াবা মানুহৰ অসুবিধা হয় হেটো কমাবৰ কাৰণে এটো নিয়ম উলিয়াইছে 2 নম্বৰটো হৈছে আপুনি যদি অটোপে দিয়া আছে আপোনাৰ আজিকালি প্ৰায় সকলো মানুহে অটোপে দিয়া থাকে EMI থাকে মিউচুৱেল ফান্ডৰ থাকে SIP থাকে নেটফ্লিক্সৰ বা যিকোনো ধৰণৰ অটোপে আপোনাৰ দিয়া থাকে যেটো আপোনাৰ এটা নিৰ্দিষ্ট তাৰিখত এটা নিৰ্দিষ্ট এমাউন্ট একাউণ্টৰ পৰা কাটি দিয়ে হেতু ক্ষেত্ৰত এটা চেঞ্জ আনিছে হেতু কি কৰিছে এটা নিৰ্দিষ্ট সময়তহে আপোনাৰ অটোপে কাটিব আগতে যিকোনো সময়তে কাটিছিলে এতিয়া ৰাতিপুৱা 10 বজাৰ আগত দুপৰীয়া 1 পৰা 5 বজাৰ ভিতৰত আৰু ৰাতি 9:30 পাছত আপোনাৰ অটোপে কাটিব অন্য সময়ত আপোনাৰ অটোপে নাকাটে 3 নম্বৰটো হৈছে আপুনি যদি এজন লোকক কেবাবাৰো পেমেন্ট কৰে হে পেমেন্ট কৰা লোকজনৰ যেটো বেংকত নাম আছে যেটো নামৰ KYC আপডেট আছে সেই নামটো বাৰে বাৰে আপোনাৰ ট্ৰানজাকচন কৰোতে উলাব আগতে উলোৱা নাছিল বাৰে বাৰে কিন্তু এতিয়া বাৰে বাৰে সেই নামটো উলাব যেটো বেংকত নাম আছে তাৰ পাছত এটোৰ কাৰণে এটা সুবিধা হৈছে যে স্ক্যামটো কমিব ফ্ৰড হয় বহুত হেতু কাৰণে এটো নিয়ম উলিয়াইছে কাৰণ আজিকালি দেখিয়ে থাকে আপোনালোকে যে QR কোড যদি আমি স্ক্যান কৰি দিও কেতিয়াবা চেঞ্জ কৰা থাকে এনেকুৱা ধৰণৰ স্ক্যাম বিলাক দেখিয়ে আছে গতিকে মানুহজনৰ নামটো যদি উলাই যায় তেতিয়া সুবিধা হয় স্ক্যামটো অলপমান কমিব তাৰ পাছত হৈছে আপোনাৰ যদি কোনোবা ট্ৰানজাকচন ফেল হয় হে ফেল হোৱা ট্ৰানজাকচনৰ যেটো ষ্টেটাস আপুনি 24 ঘণ্টাত 3 বাৰ চেক কৰিব পাৰিব আৰু তাৰ মাজত 90 মিনিটছৰ গ্যাপ লাগিব যি 3 বাৰ চেক কৰাৰ কাৰণে সুবিধা দিছে তাৰ মাজত আপুনি 90 মিনিটছৰ পিছেহে আপুনি চেক কৰিব পাৰিব তাৰ পাছৰ চেঞ্জটো হৈছে কিছুমান মানুহৰ UPI ত কেবাটাও একাউণ্ট লিংক থাকে আপুনি যদি চেক কৰি থাকে আপোনাৰ কেটা একাউণ্ট লিংক আছে হেতু আপুনি 24 ঘণ্টাত 25 বাৰ চেক কৰিব পাৰিব আগতে আনলিমিটেড আছিল যিকোনো সময়তে আপোনাৰ কেটা একাউণ্ট লিংক আছে আপুনি চাব পাৰে কিন্তু এতিয়া 24 ঘণ্টাত 25 বাৰ চেক কৰিব পাৰিব বৰ্তমান এইকেটাই চেঞ্জ আনিছে আৰু যদি বেলেগ চেঞ্জ আনে মই আপোনালোকক জনাম আৰু ভিডিঅটো চাই ভাল পালে লাইক কৰিব কিবা জানিব বিচাৰিলে কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক চেনেলটোত আছে আপোনালোকে চাব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব যদি বৰ্তমানলৈকে কৰা নাই আজি কাৰণে ইমানেই আছিল থ্যাংক ইউ